হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টোত প্ৰথমতে ইলন মাস্ক আৰু টুইটাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বৰ্তমান সময়ৰ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনে হৈছে টুইটাৰৰ মালিক তথা CEO ইলন মাস্ক। গোটেই পৃথিৱীত ইলন মাস্কৰ পৰিচয় তেওঁৰ এই কোম্পানী টেছলাৰ জৰিয়তে হৈছিল। টেছলাৰ বাহিৰে ইলন মাস্কৰ আৰু ভালেকেইখন কোম্পানী আছে, তাৰ ভিতৰত স্পেচ এক্স অন্যতম। ইয়াৰ বাহিৰেও দ্য বৰিং কোম্পানী, X.com যি বৰ্তমান পে'পলৰ অন্তৰ্গত, নিউৰলিংক, অপেন AI আৰু জিপ2। ইলন মাস্ক বৰ্তমান তেওঁ মাস্ক ফাউণ্ডেশ্যনৰ সভাপতি। এতিয়া আহোঁ টুইটাৰলৈ। টুইটাৰ বুলি ক'লে আমাৰ মনলৈ আহে কোনো চেলিব্ৰিটিৰ কথা, কাৰণ টুইটাৰ সাধাৰণ জনতাৰ ব্যৱহাৰ তেনেই নগণ্য। টুইটাৰ 2006 চনত জেক ডৰ্চি, নোৱা গ্ৰাছ, ব্ৰেজ ষ্টোন আৰু ইভান উইলিয়ামছনৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল আৰু সেই বছৰৰে জুলাই মাহত আৰম্ভ কৰা হৈছিল। 2012 চনত 100 মিলিয়নৰ বেছি ব্যৱহাৰকাৰীয়ে দিনে 340 মিলিয়ন টুইট পোষ্ট কৰিবলৈ আৰম্ভ কৰিছিল। এই কোম্পানীটো 2013 চনত সাৰ্বজনীন ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হয়। 2019 চনত টুইটাৰে 330 মিলিয়নৰ অধিক সক্ৰিয় ব্যৱহাৰকাৰী গোটাবলৈ সক্ষম হয়। প্ৰযুক্তি উদ্যোক্তা ইলন মাস্কৰ ফেচবুকত কোনো ধৰণৰ একাউণ্ট নাই। মাজে সময়ে তেওঁ ফেচবুকৰ ব্যক্তিগত গোপনীয়তাৰ বিৰুদ্ধে মাত মাতি থাকে। ইলন মাস্কে ফেচবুকক টক্কৰ দিব পৰা অন্য কোনো সামাজিক মাধ্যমৰ পৰিকল্পনা কৰি আছে বুলি কিছুমানে আলোচনা কৰা দেখা যায়। 11 বছৰ জীৱনকালত 9 বছৰেই লোকচানৰ গড়ত চলি থকা টুইটাৰক পৃথিৱীৰ আটাইতকৈ ধনী উদ্যোগপতি ইলন মাস্কে কিয় কিনিলে বাৰু? ইলন মাস্কৰ দ্বাৰা টুইটাৰৰ অধিগ্ৰহণ 14 এপ্ৰিল 2022 চনত আৰম্ভ হৈছিল আৰু 27 অক্টোবৰ 2022 চনত শেষ হৈছিল। ব্যৱসায়িক মেগনেট ইলন মাস্ক 2022 চনৰ জানুৱাৰী মাহত আমেৰিকাৰ সামাজিক মাধ্যম কোম্পানী টুইটাৰৰ শ্বেয়াৰ কিনা আৰম্ভ কৰিছিল। অৱশেষত এপ্ৰিল মাহত কোম্পানীৰ বৃহত্তম শ্বেয়াৰ হোল্ডাৰ 9.1% শ্বেয়াৰৰ গৰাকী হৈ পৰে। টুইটাৰ তাৰ পাছৰ পৰাই ইলন মাস্কক পৰিকল্পনা কমিটিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়, কিন্তু ইলন মাস্কে আমন্ত্ৰণ প্ৰত্যাখ্যান কৰে। 14 এপ্ৰিল 2022 চনত ইলন মাস্কে $43 মিলিয়ন টুইটাৰ কোম্পানী কিনিবলৈ এটি অপ্ৰত্যাশিত প্ৰস্তাৱ আগবঢ়াইছিল। 25 এপ্ৰিলত টুইটাৰৰ পৰিচালনা কমিটিয়ে সৰ্বসন্মতভাৱে মাস্কৰ $44 মিলিয়ন প্ৰস্তাৱটো গ্ৰহণ কৰে। মাস্কে কৈছিল যে তেখেতে প্লেটফৰ্মটোক নতুন বৈশিষ্ট্যৰে প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰি আছে। ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছতেই টুইটাৰৰ CEO পৰাগ আগৰৱালক CEO পদৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ উপৰিও আৰু বহুকেইজন কৰ্মচাৰীক বহিষ্কাৰ কৰে। আৰু ইলন মাস্কে দাবী কৰে যে বৰ্তমান টুইটাৰ এক আজাদ পক্ষীৰ নিচিনা আৰু দাবী কৰে যে টুইটাৰত এতিয়া সকলোৱে মুক্ত মনেৰে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰিব। ইলন মাস্কৰ নিজৰ কথাত তাৰ সকলোতকৈ ডাঙৰ এজেণ্ডা হ'ল বাক স্বাধীনতাৰ অনুমতি দিয়া। এতিয়া আপোনালোকে চিন্তা কৰক, যদি টুইটাৰত সকলো মানুহে নিজৰ মত ব্যক্ত কৰে, তেন্তে দেশৰ পৰিস্থিতি কোন পৰ্যায়ে পাবগৈ? সাধাৰণতে টুইটাৰত জনপ্ৰিয় ব্যক্তিৰ টুইটবোৰহে প্ৰেৰণ কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ভাৰতবৰ্ষত ইলেকশ্যনৰ সময়ত দেশৰ পৰিস্থিতিয়ে কোন দিশলৈ গতি কৰে কোনো ঠিক নাই। এইখিনিতে এটা হাঁহি উঠা কথা কওঁ, বৰ্তমান সময়ত যীশু খ্ৰীষ্টৰো টুইটাৰত একাউণ্ট আছে, যিটো অলৰেডি ব্লুটিক পাই গৈছে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ নাগৰিকে বাক স্বাধীনতা হেৰুৱাইছে নেকি? সামাজিক মাধ্যমত যদি চৰকাৰ বিৰোধী কোনোবাই কিবা লিখিব যায়, তেন্তে লগে লগে তাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ উপৰিও সেই ব্যক্তিজনক গ্ৰেপ্তাৰো কৰা হয়। আপোনালোকে নিশ্চয় কা আন্দোলনৰ কথা পাহৰা নাই। সেই সময়ত গোটেই অসমতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল। পাঞ্জাৱৰ কৃষক আন্দোলনৰ সময়ত বহুতো টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। ঠিক একেদৰেই দিল্লীৰ হিংসাত্মক ঘটনাৰ সময়তো 250টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল।
এই কথাখিনি এই কাৰণেই কোৱা হৈছে যে বৰ্তমান সময়ত ইলন মাস্কে টুইটাৰত বাক স্বাধীনতাৰ গুৰুত্ব দিছে। ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছত টুইটাৰত নতুন কিছুমান ফিচাৰ সংযোগ কৰিব বুলি জানিবলৈ দিয়ে। ফেচবুকৰ নিচিনা ভিডিঅ' আপলোড, ইনষ্টাগ্ৰামৰ নিচিনা ৰিলছ আপলোড, এই গোটেইখিনি সুবিধা টুইটাৰত আহিব বুলি ইলন মাস্কে জনায়। সকলোতকৈ ডাঙৰ কথা হ'ল যে টুইটাৰত এতিয়া আপুনি পাৰ মান্থ $8 দি আপোনাৰ টুইটাৰ একাউণ্ট ব্লু টিক বনাই ল'ব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।